এই মুহূৰ্তত লৈ আহিছো টপ আসামৰ দৰ্শকসকলৰ বাবে আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ পিছত বিশ্বত দ্বিতীয়খন বৃহৎ যুদ্ধৰ আৰম্ভণি হৈছে। যিকোনো মুহূৰ্ততে চীনে টাইৱান আক্ৰমণ কৰিব পাৰে। আমেৰিকাকো পোনপটীয়াকৈ বাবুকি দিছে জিনপিং চৰকাৰে। টাইৱানত আৰম্ভ হৈছে মেক ডিল। চীনৰ বোমাবৰ্ষণৰ পৰা কিদৰে দেশৰ জনতাক ৰক্ষা কৰিব, সেইকাৰণে টাইৱানৰ চৰকাৰে মেক ডিল আৰম্ভ কৰিছে। টাইৱানৰ সমৰ্থনত নামি আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পাৰমাণৱিক ক্ষমতা সম্পন্ন এখন এয়াৰক্ৰাফ্ট প্ৰেৰণ কৰিছে। এখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰেৰণ কৰা এয়াৰক্ৰাফ্ট। 2019 চনৰ পিছত প্ৰথমবাৰলৈ দক্ষিণ চীনত প্ৰৱেশ কৰিছে এই এয়াৰক্ৰাফ্টখনে। টাইৱানে 5 দিন ধৰি যুদ্ধৰ বাবে প্ৰস্তুতি চলাই আছে। টাইৱানৰ নৌসেনা, বায়ুসেনা আৰু স্থলসেনাই যুদ্ধৰ বাবে প্ৰস্তুতি চলাই আছে। জানিব পৰা মতে 5 দিন ধৰি টাইৱানৰ সেনাই প্ৰস্তুতি চলাই আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ নেসি পেলচিৰ টাইৱান ভ্ৰমণক লৈ চীন সৰব হৈ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী নেতাজনৰ টাইৱান ভ্ৰমণক লৈ চীনৰ সাৰ্বভৌমত্বৰ প্ৰতি বাবুকি নামি আহিব পাৰে। চীন চৰকাৰে কৈছে কি কাৰণে নেসি পেলচি টাইৱানলৈ আহিব। তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰত এই যুদ্ধৰ সূচনা কৰিছে। আজিৰ দ্বিতীয়টো খবৰ হৈছে ৰাজস্থানৰ বাৰমেৰত ভাৰতীয় যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে বিমানখনত থকা 2জন পাইলটৰ মৃত্যু হৈছে তিতাতে। জানিব পৰা মতে বৃহস্পতিবাৰে নিশা ৰাজস্থানৰ বাৰমেৰত এখন MiG-21ৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ সময়ত বিমানখনত প্ৰশিক্ষণ চলি আছিল। দুৰ্ঘটনাটোৰ ফলত বিমানখন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ঘটনাটোৰ তদন্তৰ বাবে বায়ুসেনা অধ্যক্ষক নিৰ্দেশ দিছে। দৰ্শকসকল, আজিলৈ ইমানে। চাই থাকিব টপ আসাম, লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।